Hello and welcome back to my channel Rasna Gohai. Direct অধিৱেশনস্থলীৰ পৰা দেখাইছোঁ মেইন অস্থায়ীভাৱে যি নামঘৰ ইয়াত স্থাপন কৰা হৈছিলে এই নামঘৰত এতিয়া সেৱা লৈ লওঁগৈ প্ৰথম তাৰ পাছত গোটেই এৰিয়াটোত ক'ত কি কেনেকৈ পাতিছে গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে মূল প্ৰৱেশদ্বাৰ ইমানেই ধুনীয়া লাগিছে দেখিবলৈ মানে আৰু এয়া হৈছে ৰাস্তাটো মেইন এতিয়া সোমাই যাওঁ ইফালে আৰু এয়া দেখিবলৈ পাইছে ছাইডতে ৰখি আছে বাপসকলে ধুনীয়াকৈ ৰাইজক আদৰিছে হৰিনাম লৈ আছে লগতে আৰু প্ৰত্যেকখন গেটৰ মুখতে মানে এনেকৈ বাপ আইসকলে ৰখি সমূহ ৰাইজক আদৰিছে আৰু এয়া হৈছে মূল মণ্ডপ আৰু এইটো চাইডে সোঁ চাইডে চালে দেখিব যে ধুনীয়াকৈ কিছুমান জীৱ জন্তুৰ ছবি ইয়াতে ৰাখিছে মানে আৰু এইটো হৈছে এটা পুখুৰী ইয়াতে হাঁহ চৰি থকা দেখাইছে আৰু লগতে হাতী আৰু এটা ঘৰিয়াল ৰাখিছে ধুনীয়াকৈ আৰু এয়া অধিৱেশনস্থলীৰ যি অস্থায়ী নামঘৰ এয়া হৈছে য'ত গুৰু আসন পতা হৈছিলে আৰু এতিয়া মই সেৱা কৰি লওঁ মই ভিতৰলৈ কেমেৰা লৈ নগ'লোঁ কাৰণ সেৱা কৰিবলৈ গৈছিলোঁ সেইটো কাৰণে কেমেৰা নিদিলোঁ আৰু এয়া চাওক মোৰ পিছফালে আছে নামঘৰ ভাগ আৰু আপোনালোকক এইবাৰ দেখাইছোঁ মূল মণ্ডপ ভাগ ওচৰৰ পৰা দেখুৱাম যিমান পাৰোঁ এয়া হৈছে আৰু যিটো মূল মণ্ডপ হয় সেই মূল মণ্ডপটো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সোঁৱৰণিত মূল মণ্ডপটো স্থাপন কৰিছে এখন ধুনীয়াকৈ এখন শৰাই সজাই থোৱা আছে এইখন চাওকচোন এবাৰ এখন ধুনীয়াকৈ শৰাই সজাই থৈছে আৰু মূল মণ্ডপটো মই অকণমান ওচৰৰ পৰা দেখাই আছোঁ কাৰণ আঁতৰৰ পৰা অকণমান অসুবিধা হৈছে দেখাবলৈ মই ওচৰত গৈ দেখাই আছোঁ আপোনালোকক আৰু মূল মণ্ডপটো নাপাওঁতে এখন গেট বনাই দিছে ধুনীয়াকৈ ইয়াতে জাপি আৰু ডলা চালনী খৰাহী এনেকৈ মানে দি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে বহুতে বেছি ভাল লাগিছে দেখি এইটো হৈছে মূল মণ্ডপ আৰু এই ফুলবিলাক চাওক কি ধুনীয়াকৈ টাবত দি দিছে ইমানেই বেছি ভাল লাগিছে ফুলখিনি কি ক'ম আৰু আপোনালোকে চাওক হয়তো আপোনালোকে এটা কথা জানি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিজা সংবিধান আৰু মহাপুৰুষজনাৰ জন্মৰ পৰা গণনা কৰা শংকৰাবাদ নামৰ দিনপঞ্জী আছে আৰু মহাপুৰুষজনাই দেখুৱাই যোৱা একশৰণ নাম ধৰ্মক ভৱিষ্যতলৈ আগুৱাই নিয়া মানসেৰে 1930 চনত ইয়াক স্থাপিত কৰা হৈছিলে আৰু এইবাৰ আপোনালোকক পোনে লৈ আহিলোঁ য'ত ধৰ্মধ্বজা স্থাপন কৰিছে তালৈ এয়া হৈছে মেইন গেটখন আৰু এই যিসমূহ পতাকাসমূহ আপোনালোকে দেখিছে অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসমূহ শাখা আছে প্ৰতিখন জিলাৰে একোখন ইয়াতে পতাকা আছে আৰু ইয়াতে নামবিলাক ধুনীয়াকৈ লিখি দিছে ঠিক শিৱসাগৰ ৰঙিয়া মাইবং এনেকৈ লিখি দিছে আৰু এটা বস্তু ভাল লাগিছে ইয়াতে বহুত ধুনীয়া ছবি অংকন কৰিছে সেইটো বেছি ভাল লাগিছে এয়া আইসকলক লগ পাইছোঁ আপোনালোক ইয়াৰে হয় ন ইয়াতে কিবা মানে এনে কামত জড়িত হৈ আছে নে আপোনালোকে ডাইৰেক্ট মানে তাৰমানে আমি সেয়া সংস্কাৰ কৰি আহিছোঁ আৰু সেয়াৰ পৰা হয় তাৰপৰা আকৌ আদৰিলোঁ অলপমান হয় ভকতক তাৰপৰা এতিয়া এই ধৰ্মধ্বজাটো কেতিয়া হেৰি কৰা হ'ব উত্তোলন কৰা হ'ব পতাকা উত্তোলন কেতিয়া কৰা হ'ব ইয়াত 27 তাৰিখে কৰা হ'ব চাগে হয় 27 তাৰিখে ইয়াতে উত্তোলন কৰা হ'ব ভাল লাগিলে আপোনালোকক লগ পাই হয় ধন্যবাদ আপোনালোকে এটা কথাটো সকলোৱে জানেই শ্ৰীমন্ত শংকৰদেৱ সংঘ হৈছে অসমৰ এটা ধাৰ্মিক অনুষ্ঠান হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিত বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাই ইয়াৰ মূল উদ্দেশ্য হৈছে
আৰু সেয়েহে এইবাৰ আৰু প্ৰত্যেক বছৰে বেলেগ বেলেগ জিলাত এই অনুষ্ঠানটো পালন কৰা হয়। এইবাৰ পৰিছে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া। আৰু এয়া মোৰ পিছফালে কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ, এয়া মোৰ পিছফালে। সঁচাকৈ বাগ্মী বৰককা নীলমণি এই ফুকনৰ সমন্বয় ক্ষেত্ৰখন আজি বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হৈছে। অগণন ভক্ত আহিছে, দেখি মানে বহুত বেছি ভাল লাগিছে। আজি ময়ো নিজে আহিবলৈ পাই বহুত সুখী। আৰু এইখন হৈছে এখন দলং, এইখনৰ নামটো হয়তো গাভৰু দলং। এইখন ধুনীয়াকৈ বনাই দিছে। ইয়াতে ফটো মাৰিবৰ কাৰণেও ইয়াতে বহুতো লোকে উঠি ফটো মাৰিছে, আৰু ময়ো উঠি আহি এপাক চাই ল'লোঁ। আৰু মোৰ পিছফালে এয়া যি দেখিছে, এয়া হৈছে ভোজনালয়। ইয়াত প্ৰায় 800গৰাকী কৰ্মীয়ে 140টা চৌকাত ৰন্ধা বঢ়া কৰিছে, আৰু প্ৰায় 10-15 হাজাৰ ভক্ত ইয়াত খাব পৰাকৈ ব্যৱস্থা কৰিছে মই জানিব পৰা মতে। আৰু ভিতৰলৈ সোমাই যাবলৈ এতিয়া অসুবিধা, কাৰণ বহুত লাইন হৈ আছে, খাবৰ কাৰণে মানুহে লাইন পাতি আছে। আৰু এইফালে হৈছে শিবিৰটো, আপোনালোকক দেখুৱালোৱে আগত। আৰু এয়াই হৈছে ভিতৰৰ ভাগ ভোজনালয়। ইয়াতে আহাৰ গ্ৰহণ কৰিছে সকলোৱে। আৰু এইবাৰ লৈ আহিছোঁ আপোনালোকক প্ৰতিনিধি শিবিৰলৈ। হেল্ল', হাই। প্ৰতিখন জিলাৰ নাম লিখি দিছে। এইখন হৈছে ঢকুৱাখানাৰ, সেইফালে লখিমপুৰ, দৰং, ধেমাজি জিলাৰ, এনেকৈ কৈ প্ৰত্যেকখন জিলাৰে এটা এটা শিবিৰ নাম লিখি দিয়া হৈছে। ক'ৰ পৰা আহিছে আপোনালোকে? বৰবাম ন? ইয়াৰে হয়নে? প্ৰতিনিধি শিবিৰ। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু এটা ভিডিঅ' আপলোড দিম, এইটো ভিডিঅ' অহাকালিলৈ হয়তো আপলোড কৰিম, কাৰণ আজি এইটো বহুত বেছি দীঘলীয়া হৈ গ'ল। যিটো ভিডিঅ' আপলোড কৰিম সেইটো গ্ৰন্থমেলাৰ আৰু বাণিজ্যিক মেলাৰ ভিডিঅ' এটা আপলোড কৰিম, সেইটো আপোনালোকে চাই ভাল পাব বুলি আশা ৰাখিলোঁ। আজিলৈ আহিছোঁ তেন্তে।